তো গাইছ সেইবিলাক বহুত পুলি আছিল, পুলিবিলাক গাইছ একদম বেয়া হৈ গৈছে। আৰু গাইছ ইয়াতে ভয়ো লাগে, সাপ চাপ থাকিব পাৰে। সকলোৱে ভালে আছে। তো আজি এটা নতুন ভিডিঅ' আপোনাক স্বাগতম জনাইছোঁ। তাৰমানে ৰাস্তাত পানী শুকাইছে। তো আমাৰ এইফালে গাইছ পুৰা ঘৰত পানী শুকাইছে নে নাই বহুত দিন যোৱাও নাই। তো একবাৰ হওক ভিডিঅ'টো একবাৰ যাওঁ আৰু তাকে ঘৰটোত কি হৈছে পানী জানে গাইছ, পানী চানী বহুত আছে বোলে। পানীও চাওঁ আৰু আৰম্ভ কৰোঁ, হওক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইছ আপোনালোকৰ হাতে দেখাইছোঁ গাইছ, এই এক আঁঠুৰো একো বেছি হৈছে যাতে পানী গাইছ এখান্তিতে পানী মই দেখাইছিলোঁ। তো পানী শুকাইছে, আমাৰ তাতে কি পানী মান হৈছে তাতে চাওঁ বোলো ঘৰক। তো গাইছ ইয়াৰ পৰা পানী ষ্টাৰ্ট, তাৰমানে তাৰে পৰা পানী ষ্টাৰ্ট হৈছে। আৰু এতিয়া এই বহুত পানী হৈছে গাইছ। তো বেৰাখান তল গৈছিল আৰু এই সৰু বেৰাখান ডাঙৰখান নহয় গাইছ, তো সৰুখান তল গৈছিল। তাতে ভেল চলিছিল আৰু এইফালে বহুত পানী আছে এইফালে নাযাওঁ, চিধে চিধে যাব লাগিব। তো গ'লে পানী তল গৈছিল, এতিয়ানো পানী আছে নাযাওঁ নহয়, আৰু আগত কিমান বাছ আছে পাৰা। তো গাইছ এখান্তিৰ পৰা গাইছ আমাৰ ইয়াতে গাইছ এক গল পানী মই যে আপোনালোক আহিব নোৱাৰোঁ বুলি কৈছিলোঁ, এখান্তি জেগাতে গাইছ। তো এই সান্দি আমাৰ দুটা খুৰী মাহঁতৰ ঘৰ ৰাইট চাইডত। তো গাইছ এইটো তাই বহুত এক গল পানী আহিছে। তো আমাৰ তাকে চাওঁ কওকচোন। তো গাইছ এনেকুৱা বেয়া বোকা আৰু গাইছ বানপানীয়ে গাইছ, সেইটোতো একদম বেয়া পৰিস্থিতি হয়। কিন্তু এই বানপানী যোৱাৰ পিছত যিকেইদিন যিটো পৰিস্থিতি হয়, বেয়া গোন্ধ ওলায় আৰু চকী কেনে বোকা হৈ গৈছে আৰু কাষৰ পৰা বাছ ওলাই আছে এই দুটা খাল দুটাৰ পৰা। আৰু গাইছ কেম্বা লেতেৰা বস্তু আছে। কাৰণ গাইছ যিমান বানপানী ভাঁহি আহে একদম বেয়া বাছ আৰু একদম থাকিব নোৱাৰে, বেয়া একদম বানপানী একদম বেয়া পৰিস্থিতি হৈ গৈছে। এইটো এটা ৰাস্তা আছিল গাইছ, একদম ৰাস্তাটো একদম ৰাস্তা চাব নোৱাৰা হৈ গৈছে একদম। এনেই বানপানী যোৱাৰ পিছত এনেদৰে পৰিস্থিতি হয়। গাইছ বহুত বেয়া বোকা আৰু আপোনালোকক পানী দি ৰাখিছোঁ চেষ্টা বহুত আৰু এইগিলাক গাইছ মিছা নকওঁ, এইগিলাক এক গল পানী আমাৰ বিশ্বাস কৰক। এই এক গল পানী বিলাক বিদ্যা খাই গৈছোঁ আপোনালোকক। এতিয়া ৰাস্তাত একো যাব পৰা নাই, অকল সেই লাইফ বোট আৰু সেই ফেল আৰু নাও এই চলিছে। আৰু আপোনালোকক তলত দেখাই দি আছোঁ চাওক, এইবিলাক এই বোকা চাওক গাইছ কেনে বোকা। ইয়াতে এক গল পানী আহিলে গাইছ, মই কাৰণে ইয়াতে আহিব পৰা নাই। সেই চাওক এইবিলাক মানুহ গাইছ এই সেনেকা ৰাস্তা গাইছ ঘূৰি আহিব লগা হৈছে। মেইন ৰাস্তা এইটো আহিব পৰা নাছিল ৰাস্তা গাইছ চাওক। বেছি দূৰ নহয়তো আমাৰ এইটো এইটো চাওক ৰাস্তা চাওক গাইছ আপোনালোকে। তো গাইছ এইকেইদিন এনেকুৱা ভিডিঅ' দি আছোঁ কাৰণ ঘৰতে আছোঁ আৰু বহুত পানী শুকা নাই বোলে। আৰু যদি পানী শুকাই আহিছে এটা নতুনকৈ আপোনালোকক এটা ভাল ধামাকা ভিডিঅ' দিব চেষ্টা কৰিম। আৰু এনেকুৱা ভিডিঅ' দি আছোঁ আপোনালোকে চাৰিওফালে এনেকুৱা ঘৰ চলাই পেলাই ভিডিঅ' দিম। তো আপোনালোকে আৰু ভাল ক'ৰবাত ফুৰিব যোৱা ভিডিঅ' পাব আপোনালোকে নাপায়। তো কোনোবাই মোৰ চেনেলটো নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু কোনোবা নতুনকৈ চাই আহিলে আৰু কাষত থকা ঘণ্টা বটনটো দবাই দিব। আৰু ৰাস্তা চাওক গাইছ। তো গাইছ আহি পালোঁ, এই ৰাস্তা চাওক গাইছ কেনে হৈ গৈছে। তো গাইছ এইটোৱে আমাৰ ঘৰ, একদম বেয়া বোকা হৈ গৈছে। তো বহুত দিন অহা নাই, পানী হোৱাৰ পৰাই অহাই নাই গাইছ। তো গাইছ চাই চিন্তি যাব লাগিব কাৰণ সাপ চাপ ক'ৰবাত যদি থাকে গাইছ ভয় চয় লাগে নে অলপ। তো গাইছ তালা গাইছ মামাৰ লাগি গৈছে, তালটো মামাৰ লাগি গৈছে। তো ভয় লাগে, সাপ চাপ থাকিব পাৰে। তো ফাৰ্ষ্ট তালাটো খুলি লওঁ, ভালদৰে খুলিব লাগিব, যদি তলত পৰি যায় বিচাৰি নাপাম। গাইছ খোলা যোৱা নাই। তালা মামাৰ লাগি গৈছে গাইছ, মামাৰ লাগি গৈছে তালা। ইমান দিন অহা নাই গাইছ বহুত পানী গাইছে তই। বহুত লেতেৰা পানী আছে। তো গাইছ এইকেইডাল নেমু আছিল আমাৰ, নেমু কেইডাল ধ্বংস হৈ গৈছে। এইফালে বহুকেইটা গছ আছিল, এই গছবিলাক একদম এইবিলাক কাম নাই গৈছিল, গোটেই পানীত তল গৈছিলে মৰি গৈছে গাইছ এই নেমুডালত। তো গাইছ সেইবিলাক বহুত পুলি আছিল, পুলিবিলাক গাইছ একদম বেয়া হৈ গৈছে। আৰু গাইছ ইয়াতে ভয়ো লাগে,
সাপ চাপ থাকিব পাৰে, ৰিক্স নাই। তো গাইছ এটা নেমু চিনিব আহিছোঁ। তো নেমু কিন্তু বহুত নিয়াও নাই আৰু বহুকেইটা নেমু লাগিও আছে। তো গাইছ থাক নেমু লাগি আছে চাওক, ঘৰিছে নেমু। চাওক এইটো এটা নেমু। তো গাইছ পকৰীত ভৰাই লওঁ, এইটো পৰি গ'লে আৰু পানী তল বিচাৰি নাপাম। আৰু নেমু আছে না? এইটো গাইছ এইটো এটা আছে। তো গাইছ এইটো গাইছ মই চিংবা নাজনো দিয়ক গাইছ, তাৰমানে পকচি নে পকাই নাই মইতো নাজনো, কাৰণ মই ঘৰত গালি খাব পাৰোঁ। এনে চিংলো বেকাৰ, কথা নাই ঘৰত খোৱা যাব ন। সেই গাইছ নেমু চাওক, এই চাকটো ওলমি আছে গাইছ চাওক, একদম বেয়া হৈ গৈছে গাইছ। একদম গছবিলাক একদম বেয়াকৈ মৰি গৈছে। বহুত দিলা পুলি চুলি বহুত আছিল। এই ফেকেলি চেকেলি মৰি একদম ওপৰতে ভাহি থাকে। তো গাইছ একদম এই পোষ্টটো গাইছ এইটো তল গৈছিল। তো আপোনালোকে চাওক পানী কিমান হ'ব পাৰে এটা আন্দাজ লওক। এই প্লেটখন গাইছ এখন মছলা মাৰা প্লেট আছিল, মছলা মাৰা আগে গোটেই তো গাইছ এই গাছডালো গাইছ ইমানমান তল হৈছে পানী গাইছ চাওক। আপোনালোকে চাওক ধান ক'ত এইটো গোট ইমানমান পানী, আপোনালোকে ভাবি চাওক কিমানমান পানী হ'ব। ঘৰটোত গাইছ চাওঁ যাওঁ নে নাযাওঁ, ভয় লাগে না সাপ চাপ থাকিব বুলি। ঘৰত গাইছ সাপ চাপ থাকিব পাৰে, নোসোমাওঁ ঘৰটোত। আৰু গাইছ চাওক, আৰু গাইছ বেয়া নাপাব, ভিডিঅ'টো আধাতে কাটি দিব লগা হ'ল, কাৰণ এটা ফোন আহিছিল, ফোনটো ৰিচিভ কৰি ল'লোঁ। গাইছ সেইবিলাকত নাযাওঁ আৰু বহুত সাপ চাপ থাকিব পাৰে, ৰিক্স হ'ব পাৰে। তো নাযাওঁ। এখানি এটা সৰু ভিডিঅ' এটা আহিল। তো যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, ভিডিঅ'টো ইমান ভাল নহয় কিন্তু যদি ভাল পালে ভিডিঅ'টো লাইক কৰি দিব। চেনেলটো যদি নতুনকৈ চাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু একদম তামান ভিডিঅ' আনি দিম। আজিলৈ বাই বাই, জয় আই অসম।